নমস্কাৰ আপোনালোক সকলোকে পূজাৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমি চাই আছিলোঁ সপ্তমীৰ নিশা আৰু আমি গৈ আছিলোঁ শনি মন্দিৰ ৰোডত। তাত এনেকৈ গেটবোৰ ডেক'ৰেশ্যন কৰি থৈছে, যোৱা ৰাস্তাটোত বিৰাট ধুনীয়া লাগিছিল। আচলতে এইবোৰ ডেক'ৰেশ্যন দিনত নোলায়, ৰাতিহে ওলায়। আৰু যোৱাবাৰ যে কইন্স বনাইছিল সেইটো ঠাইতে এইবাৰ এয়া বনাইছিল। পিছে মই বৰ বিশেষ বুজি নাপালোঁ ইয়াৰ থিমটো। কোনোবাই যদি বুজি পাইছে তেনেহ'লে প্লিজ জনাব। আৰু কিয় বা এনেকৈ বনাইছিল, হয়তো তেওঁলোকৰ কিবা নিশ্চয় বিশেষ কাৰণ আছিল। বাৰু যি কি নহওক, পূজাই আৰু নহয়নে? পূজাখন চাই ভাল লাগিল। তাতে অকণ সময় ৰ'লোঁ, ফটো ভিডিঅ' লৈ আকৌ উভতিলোঁ অন্য এখন মণ্ডপলৈ। আৰু আমাৰ গোসানীক চাওকচোন, ইমান যে ভাল পাইছে। ৰাতি 12 বজালৈ তাই টোপনিও নাই, ভোকো নাই। তাৰপিছত ভোক লগাত এয়া খাব আহিলোঁ ম'ম' খাই কৰি আকৌ গ'লোঁ আমাৰ নগাঁৱৰ জ্যোতি ফ্ল'ৰ মিলত। তাত অৱশ্যে এইবাৰ আগতকৈ অকণমান কমহে দেখিলোঁ, কিয়নো আগতে বৰ ধুনীয়া বনাইছিল। আজিলৈ ইমানেই, বাই বাই।